welcome back to my channel. বহুত দিনৰ পাছত মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি হৈছে জন্মাষ্টমী 6 ছেপ্টেম্বৰ। বহুত দিনৰ পৰা প্লেন কৰি থৈছিলোঁ মোৰ লাড্ডুৰ কাৰণে লাড্ডু গোপাল এটা আনিছিলোঁ। তো ইয়াৰ কাৰণে বহুত প্ৰিপাৰেশ্যন কৰি আছিলোঁ। তো আজি সৰু সুৰাকৈ মই গোটেইখিনি এৰেঞ্জ কৰিছোঁ, মই আৰু মোৰ ভণ্টি মাহঁতে গোটেইখিনিয়ে মিলি। তো কি কৰিলোঁ বলক চাওঁগৈ ৰাতিপুৱাৰে পৰা। সমান দেখতো সমান এতিয়া আমি বনাম কলৰ পিঠা। এতিয়া আমাৰ গোটেইখিনি হৈ গ'ল। এতিয়া আকৌ তেল গৰম কৰি ল'লোঁ। এতিয়া চুজি বনাম। চুজি অলমষ্ট ডান আমাৰ লাড্ডু। এতিয়া মই কেক বনাবলৈ লৈছোঁ, যিহেতু এগলেছ হ'ব সেইকাৰণে ভেনিলা প্ৰিমিক্স দি বনাম। ফাইনেলি আমাৰ কেক অলমষ্ট হৈ গ'ল এণ্ড এইটো আমাৰ কেক। আৰু মই আজি আউটফিট লৈছোঁ কাৰণ বহুত গৰম, তথাপিও অলপ সৰু সুৰাকৈ অলপ জিকাচি লৈছোঁ। আজি মোৰ আউটফিটটো এনেকৈ মই পিন্ধিছোঁ। মই বজাৰৰ পৰা লৈ আহিছিলোঁ পদুম ফুল এটা, ফাৰ্ষ্ট টাইম ফুটাইছোঁ। ফাইনেলি ফুটোৱা হৈ গ'ল।
এতিয়া আমাৰ পূজা হৈ গ'ল এতিয়া আমি সকলোৰ কাৰণে প্ৰসাদ বাঢ়িছোঁ প্ৰসাদ তাৰপিছত বিতৰণ কৰা হ'ব ফাইনেলি প্ৰসাদ খাব লৈছোঁ কুকুৰা দিন একো নোখোৱাকৈ